যিহেতু দুৰ্গা পূজাত সকলোৱে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি বাহিৰলৈ যায় আৰু সেইকাৰণে মই ৰেডি কৰিছোঁ কেইযোৰমান ইণ্ডিয়ান আউটফিটছ এণ্ড আই হোপ ইউ লাইক ইট আৰু মই ইণ্ডিয়ান কাপোৰ বিশেষকৈ নিপিন্ধোঁ কিন্তু দুৰ্গা পূজা বা দিৱালীৰ সময়ত ইণ্ডিয়ান আউটফিটছ পিন্ধা যায় আৰু মেখেলা চাদৰ শাৰী এনেধৰণে কিন্তু ছোৱালীবিলাকে বিশেষকৈ যিহেতু চালৱাৰ কামিজ পিন্ধে বা লেহেংগা পিন্ধে সেইকাৰণে মই কেইযোৰমান লেহেংগা আৰু এনেধৰণে চালৱাৰ কামিজ পিন্ধি মই দেখাইছোঁ তেনেধৰণে আপোনালোকে পিন্ধিব পাৰে আৰু যদি ভাল পাইছে তেনেহ'লে নিশ্চয় ইউ কেন কাম ডাউন টু মাই বুটিক এট দি পাৰ্লাৰ ABC Guwahati and I hope you like it. নৱমীৰ দিনা আপোনালোকে এনেধৰণে কাপোৰ পিন্ধিব পাৰে আৰু স্পেচিয়েলি পাৰ্পল কালাৰ পিন্ধিলে সঁচাকৈ ধুনীয়া লাগিব আৰু সকলো স্কিন টনৰ পাৰ্পল কালাৰ ভাল দেখে কাৰণ পাৰ্পল কালাৰ যোনটো আমাৰ ৰেডিছ টিণ্ট এটা থাকে সেইটো ডাৰ্ক স্কিন টনতো ভাল লাগে আৰু লাইট স্কিন টনতো ভাল লাগে আৰু লগতে আমাক ধুনীয়াও দেখিব চ' মই স্পেচিয়েলি মোৰ বুটিকৰ পৰা এই শাড়ীখন মই পিক আপ কৰিছোঁ এণ্ড এইখন চিল্কত কৰা হৈছে এণ্ড ইট লুকছ ৰিয়েলি নাইচ চ' টিনেজাৰ্ছবিলাকে আপোনালোকে উল্টা পল্লু লৈ পিন্ধিব পাৰে বা চিধা পল্লু ল'লে ধুনীয়াকৈ পৰিপাটিকৈ পিন্ধিব পাৰে ধুনীয়াকৈ পিন্ধিলে সঁচাকৈ ধুনীয়া লাগিব যদি আপোনালোকে মোৰ আউটফিটছবিলাক চাই ভাল পাইছে তেনেহ'লে নিশ্চয় আহিব উইচিং এভৰিৱান আ হেপী দুৰ্গা পূজা টু অল এণ্ড আই হোপ টু চি ইউ চুন